আজি প্ৰথম আৰম্ভ হোৱাৰ নিচিনা হৈছে। আমি দুটা আহিছোঁ আজি বৰপেটা থিয়েটাৰ আছে আমাৰ প্ৰস্তুতিবাৰ চাক প্ৰস্তুতিবাৰ ধুনীয়া নাটক আছে আজি। আজি মই দাদাৰ ওচৰলৈ আহিছোঁ বৰপেটাত। ধুনীয়া নাটক আছে। দাদাই অলপমান মোক সাহস দিব আৰু আপোনালোকক অলপ কিছু কথা ক'ব মোৰ চেনেলটোৰ বিষয়ে। দাদা মোক লগ পাই কেনেকুৱা লাগিলে আপোনাৰ? ভাল লাগিছে, তোমাৰ ভাল লাগিছে। প্লাছ আজি আমাৰ ফাৰ্ষ্ট নাইট। আজি আমাৰ নাটক আছে অগ্নিকন্যা আমাৰ আৰু আমাৰ নাটক আছে মোৰ নাটক কৰা ছোৱালী আৰু এখন আমাৰ আৰু আশা কৰিছোঁ এই চেনেলটোৰ যোগেৰে গোটেই অসমৰ ৰাইজলৈ এই আমাৰ থিয়েটাৰৰ বাটতো গুচি যায় যাতে আপোনালোকে অসমৰ ৰাইজক আগবাঢ়িলে আৰু তোমাকো মোৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জনাইছোঁ। আৰু তোমাৰ ব্লগটো হ'ল আসাম ব্লগক আপোনালোকে মৰম কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, যিমানে পাৰে ছাবস্ক্ৰাইব কৰিব এই চেনেলটো। কাৰণ খুব ধুনীয়া কণ্টেণ্ট লৈ আহিছে এই ব্লগটো। আৰু আশা কৰিছোঁ আটাইকেইটা ভিডিঅ' চাই আপোনালোকে ইয়াৰ আগতে দেখিছে বৰ ধুনীয়া কণ্টেণ্টত কাম কৰি আছে। আপোনালোকৰ ভিডিঅ'টো চাই ধুনীয়া কণ্টেণ্টবোৰৰ মাজত আপোনালোকৰ মাজত ভিডিঅ'টো আনিব কণ্টেণ্টৰ মাজত পৰে। চ' আটাইকেইটা ভিডিঅ' চাই আপোনালোকে লাইক কৰিব। ইয়াৰ যিমানকেইটা আহিবলগীয়া ভিডিঅ' আছে আটাইকেইটা আপোনালোকে লাইক কৰিব আৰু ইয়াক এটা উৎসাহ দিব আপোনাৰ অসমৰ ৰাইজে। কাৰণ ধুনীয়া কাম কৰিছে আৰু মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে এনেকৈ তুমি কাম কৰি যোৱা আৰু আশা কৰিছোঁ অনাগত দিনত তুমি ভাল কাম কৰিব বুলি বিশ্বাস আছে।